Hello guys, মই তুলিকাই পুনৰবাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এয়া মই ওলাই ল'লোঁ আজি স্কুলৰ পৰা আহিবলৈ। আজি তাৰ লাষ্ট এক্সাম হয়, তাৰ নাৰ্চাৰী খতম হৈ গ'ল আজি। আৰু ইমান পটককৈ দিনটো গুচি গ'ল সঁচাকৈ দেই। পিন্ধি যোৱা নিচিনা মোৰ মনত ভাৱ আজি শেষেই হৈ গ'ল। আৰু আজি মই আপোনালোকৰ লগত মোৰ লগত চিনাকি কৰি দিম। ভিডিঅ'টো চাই থাকিব দেই। আহি পালোঁ আজি মই মা হয় মোৰ আজি মা চলে আহিলোঁ। তাৰপৰা এতিয়া ভিতৰলৈ সোমাই যাম, ভালকৈ আপোনালোকক দেখাই থাকিম দেই। আজি মই মা ঘৰত আহিলোঁ, মা ঘৰৰ পৰা মই ভিডিঅ' বনাম আপোনালোক। আজি তুমি এতিয়া খেলি কেনেকুৱা লাগিছে কোৱা? আজি তোমাৰ পৰীক্ষাও খতম, আহিছা নাই ঘৰত, কেনেকুৱা? এয়া দুইটি ভতিজা হয়। তাৰপৰা ভালকৈ কৈ দিয়া নামটো, তুমি এবাৰ কৈ দিয়াচোন। মোৰ নাম হয় ৰিচাংগনা গগৈ। অঁ ৰিচাংগনা, আমি দুইটি বুলি মাতোঁ তাই আজি। আৰু আৰু কি ক'বা? আৰু কি ক'বা? মোৰ ভিডিঅ' তুমি চোৱা নাই? কেনেকুৱা পোৱা? আৰু কৈ দিয়া চবকে চাবলৈ কৈ দিয়া আকৌ। চবেই চাব ভিডিঅ'। আৰু কি কৰিব লাগিব? কমেণ্ট কৰিব। আৰু হয় নেকি? এতিয়া বাই বাই কৈ দিয়া দে। খেলি থাকক, খেলি আছে, খেলি থাকক। এইফালে এয়াই আমাৰ পৰিৱেশ। তাই খেলি আছে সেইকেইটা বহুত ভাল পায়। ইয়াত আহিলে মুকলি খেলি থাকিব পাৰে। এইফালে দেউতা আছে, দেউতা সকাম আছিলে, সকামৰ পৰা আহিছে। দেখাইছোঁ মই দেউতা এইফালে ছাগলীৰ লগত লাগি আছে। ছাগলীৰ লগত লাগি আছে। এনেকৈ আৰু আহিছোঁ, এনেকৈ ঘূৰি ফুৰিছোঁ। তাৰপিছত মায়ে ভিতৰত ভাত বনাই আছে। এতিয়া মই ভাতত অকণমান লাগি দিওঁগৈ। তাৰপৰা বনাই আছে নি? মায়ে ভাত বনাই অকণমান লাগি দিওঁ মাৰ ভাতত। তাৰপৰা খাম আৰু হ'ব এতিয়া। হালো বাৰ্থডে নি আজি? কেক কোনে আনিব এতিয়া? ভাত খাই আছে গোটেইখনে। এফালে মোৰ মোবাইলত মোৰ ভিডিঅ' লগাই লৈছে। খোৱা হৈ গ'ল আৰু
আজি মই মাহঁতৰ ঘৰতে থাকিম যিহেতু আৰু অহা ভিডিঅ' কৰি থকাই হৈছে এনেকৈ ভালকৈ কথা পাতিব পৰা নাই তাকে ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ ভিডিঅ' বনাই থাকিলে মানে বহুত মানে ভালকৈ একো মানুহৰ লগত কথা পতাও নহয় ন তাকে ভাবিছোঁ আজি ইয়াতে সামৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ' ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই থকা সকলে পেজটো ফ'ল' কৰিব আজিলৈ আহিছোঁ।